এনে এক নিৰ্মম বাস্তৱৰ সৈতে মুখামুখি হ'ব লাগিব বুলি ভবা নাছিলোঁ কেতিয়াও। জীৱন যাপনৰ হাবিয়াসত, পেটৰ তাৰণাত, পৰিয়ালৰ অভাৱ পূৰণৰ তাগিদাত, জন্মভূমিৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত মোৰ কৰ্মস্থলী। কৰ্মৰ আকাৰ, কৰ্মৰ প্ৰকাৰ চাবলৈ নাই। য'তেই দুটা মুদ্ৰা বেছি তাতেই কৰ্ম। অসমীৰ পাহুৱাল দুবাহুৰ ঘামেৰে সিক্ত বিদেশৰ শুকান ভূমি। কিন্তু আজি না জল না স্থল। ইয়াত যে ঢেকীয়াও নাই, কলমও নাই, ক'লা কচুৰো থুৰো নাই। আছে মাথো নাৰিকলৰ শুকান কুৰুকা। খাওঁ কি, চাওঁ কি, দিওঁ কি। পাকঘৰৰ টেমাবোৰেও জোকাৰি দিলে নমতা হ'ল। পানীয়ে প্ৰাণীৰ প্ৰাণ। জনপ্ৰিয় বাক্যশাৰীক মনত পেলাই ঢোকে ঢোকে গিলি গৈছোঁ পিয়লাৰ পিছত পিয়লা জল। কেতিয়াবা কোনোবাই দিয়া টোপোলাটোৰ পৰা চিকুটি ভৰাইছোঁ পাকস্থলীৰ একোণ। কেতিয়াবা হাহাকাৰ কৰি উঠে মন। চুবুৰীয়াই শুনা নুশুনাকৈ দিয়া অশ্ৰাব্য গালিবোৰে বুকু ভাঙি দিয়ে মোৰ। ঘূৰো কি নুঘূৰো কৰি থকা আদহীয়া ফেনখনলৈ চাই ব্ৰহ্মাণ্ডৰ সাঁথৰবোৰ নুবুজা হৈ যাওঁ। কোনো এক দুৰ্বল পৰত নিজকে শেষ কৰি দিবলৈ মন যায়, কিন্তু নোৱাৰো। মনত পৰে এখোজি দুখোজি দিবলৈ ধৰোঁতে এৰি অহা পোনাটিলৈ। মনত পৰে পত্নী মাতৃলৈ। এইবাৰ বিহুটো পইচা পঠোৱা নহ'ল। পোনালৈ এযোৰ ভাল কাপোৰ কিনিম বুলি থোৱা টকাকেইটাও পেটৰ পুৰণিত ছাই হৈ গ'ল। জীৱনটো কিবা যাতনা হৈ পৰিছে অ'। আজি উপলব্ধি কৰিছোঁ, খাবলৈ নাপালেও আইৰ কোলাত থাকি জীৱন জীয়াৰ সাহস কিমান।